আছিলে BTC একৰ্ডৰ সময়তো স্পষ্ট আছে আৰু অসমীয়া ভাষা ইয়াত চলিব বড়ো ভাষা ইংলিছ আৰু হিন্দীৰ লগতে অসমীয়া ভাষা অফিচিয়েল হিচাপে চলিব এটো 2003 চনত যেটো একৰ্ড আছিল তাতো মেনশন আছিলে কিন্তু আজি এটো কোনোবাই হয়তো ফিল কৰিছে কি ইয়াত অসমীয়া ভাষা ভালকে প্ৰচলন হোৱা নাই তেনেকুৱা কাৰণে গৱৰ্ণমেণ্টক কৈছে আৰু এই কাৰণে গৱৰ্ণমেণ্টে এটো কেবিনেট ডিসিশন লৈছে এটো আমি গৱৰ্ণমেণ্টে কেবিনেট ডিসিশন ললেও আমাৰ অঞ্চলত যেটো অসমীয়া ভাষী লোক আছে আমি বিভিন্ন জাতি জনগোষ্ঠী অসমীয়া ভাষা কং অসমৰ এটা ৰাজ্যিক ভাষা এই হিচাপে অসমীয়া ভাষা প্ৰচলন হোৱাটো আমি বিচাৰো আৰু অসমীয়া ভাষাৰ এই অঞ্চলত কোনো ভাবুকি আহিব নোৱাৰে ইয়াৰ লগতে যোৱাকালি আৰু দুটা মানে ইয়াত কেবিনেট অনুমোদন জনাইছে এটা হল আমাৰ বড়োসকলৰ কাৰণে এটা ভাল খবৰ হৈছে বড়ো ভাষাটো অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে যোৱাকালি স্বীকৃতি দিয়াৰ যেটো আৰু প্ৰক্ৰিয়া হেতু সম্পূৰ্ণ কৰিলে কেবিনেটে অনুমোদন জনালে আৰু হেতুৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছো ইয়াৰ লগতে বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিল বুলি আৰু এটা কাউন্সিল গঠন হল এই কাউন্সিলটো গঠন হোৱাৰ কাৰণেও আমি চৰকাৰক মানে ধন্যবাদ জনাইছো BTC ইলেকশন যি সময়তে নহওক কিয় UPPL সরকার গঠন কৰিব আৰু এই সরকার গঠন কৰাটো নিশ্চিত হৈ গৈছে 40টা সমষ্টিত আমাৰ ক্যান্ডিডেট দিছো আৰু প্ৰত্যেকটো সমষ্টিতে আমি আগবাঢ়ি আছো এইবাৰ কোনো দলৰ ইয়াতে সরকার নহয় BPF দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি অলৰেডি ৰাইজে BPF মানে বহুত বেয়া পাইছে আৰু এই কাৰণে BPF ৰা উলাই পেলাই বিভিন্ন দলত এতিয়া যোগদান কৰিছে আপোনালোকে দেখিবলৈ পাইছে BPF এৰি পেলাই ইতিমধ্যে যাবলৈ ধৰিছে ইমানুৱেল মুছাহাৰী মানে বিজেপিৰ লগত যোৱা বুলি অলৰেডি এটো ওলাই গৈছে বিশ্বজিৎ দৈমাৰী মানে BPFৰ আৰু নাই বুলি খবৰ ওলাই আছে বিভিন্ন নেতাবিলাক BPFৰ পৰা ওলাই গৈছে এতিয়া BPF আগৰ নিচিনা BPF নাই দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি এতিয়া ৰাইজৰ মাজত BPF এটা এই অঞ্চলৰ কাৰণে এটা মানে অতীত হৈ গৈছে BPF কোনো কাৰণত পুনৰ শাসন চলোৱাটো এই অঞ্চলৰ ৰাইজে নিবিচাৰে গতিকে পৰিৱৰ্তন ৰাইজে বিচাৰিছে পৰিৱৰ্তন হ'বয়ে এটো কোনো ৰাখিব নোৱাৰে আজি আমাৰ দলত বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি এপসুৰ কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন সভাপতি দীপক বসুমতাৰী ডাঙৰীয়া আমাৰ দলত যোগদান কৰিছে আৰু আমি তেখেতক আমাৰ ফাউণ্ডাৰ প্ৰেসিডেন্ট ৰিউজি ব্ৰহ্ম ডাঙৰীয়া সকলো কেন্দ্ৰীয় নেতৃবৃন্দ আহি আজি এই মেধাঘাটত আমি তেখেতক ইয়াত আদৰণি জনাইছো আৰু আজিৰ পৰাই তেখেতে আমাৰ দলক নেতৃত্ব দিব আজিৰ পৰাই তেখেতে আমাৰ দলৰ অন্যতম এজন নেতা হিচাপে এই অঞ্চলৰ সমাজখন আগুৱাই লৈ যোৱাৰ কাৰণে শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলো দিশৰে এই সমাজখন আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতে এটা দায়িত্ব আজিৰ পৰা ল'বলৈ আগবাঢ়ি আহিছে আমি সামাজিকভাৱে তেখেতৰ পৰা বহুত কাম কৰাটো দেখিবলৈ পালোঁ সমাজত তেখেতে বহুত অৱদান দিলে আৰু আজি ৰাজনৈতিক পথাৰখনত আহি যি ৰাজনীতিটো এটা আদৰ্শগত ৰাজনীতি হ'ব লাগে মূল্যবোধৰ এটা ৰাজনীতি হ'ব লাগে এই কথাবিলাক আমি তেনেকুৱা ব্যক্তিসকলক লৈ পেলাই আগবাঢ়ি যাব পাৰিম এই কথাৰ কাৰণে মই দীপক বসুমতাৰী ডাঙৰীয়াক আজি আদৰণি জনাইছোঁ।